নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিব লৈছে এটা বিগ ব্ৰেকিং নিউজ। কংগ্ৰেছৰ প্ৰতিগৰাকী নেতাৰ সুৰক্ষিত স্থান হৈছে মিয়া বস্তি। য'তেই মিয়া আছে তালৈকে কংগ্ৰেছ দৌৰি গৈছে। জয়ন্ত মল্ল বৰুৱাই এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে, যদি কোনোবাই তথ্য দিয়ে আমি নিশ্চিতভাৱে ইয়াৰ ওপৰত চকু দিম। আমেৰিকাৰ শিখ হত্যা সন্দৰ্ভত মুখ খুলিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটি হৈছে, এনিমেল ছবিয়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ সময়তে অসমত অনিল কাপুৰ। নগাঁৱৰ এখন ৰেষ্টুৰেণ্টত এনেদৰে দেখা গ'ল বলিউডৰ অভিনেতা অনিল কাপুৰ। পৰৱৰ্তী খবৰটি হৈছে, বিৰোধী সাংসদসকলে প্ৰশ্ন তুলিছে, সেয়ে তেওঁলোকক নিলম্বিত কৰা হৈছে। বলিউডৰ অভিনেত্ৰী হেমা মালিনীয়ে এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে, পূৰ্বৰ চৰকাৰৰ দিনত BTRত পৰ্বত সময়ত দুৰ্নীতি হৈছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে, BTRত ট্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে। 3 বছৰত এটাও বিস্ফোৰণ ঘটা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে ক'লে।